Hello everyone, welcome back to my channel AM World. মোৰ YouTube channel AM World লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিও লৈ আহিছো। তেন্তে আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো। ইন্টাৰনেটৰ পৰা আমি যিকোনো ফটো ইউটিউবত ইউজ কৰিব নোৱাৰো কাৰণ যদি কপিৰাইট লাগি যায় তেন্তে আমি নো কপিৰাইট ফ্ৰী ইমেজ কৰ পৰা ডাউনলোড কৰিম। তেন্তে মোৰ ভিডিওটো আজি চাওক আৰু তাত মই কেনেকৈ কৰ পৰা কপিৰাইট ফ্ৰী ইমেজ ডাউনলোড কৰিব পাৰি তাকে দেখাম। তেন্তে মোৰ ভিডিওটো চাই থাকক। কপিৰাইট ফ্ৰী ইমেজ ডাউনলোড কৰিব পৰা এটা ৱেবছাইট হৈছে www.unplus.com। ইয়াত বিভিন্ন ধৰণৰ ফ্ৰী ফটো পোৱা যায়। এই ৱেবছাইটত পোৱা ফটোসমূহ কপিৰাইট ফ্ৰী হয় যিবোৰ আপোনালোকে নিজৰ ভিডিঅ'ত ব্যৱহাৰ কৰিব পাৰে। এতিয়া মোবাইলত কেনেকৈ এই ৱেবছাইটটোৰ পৰা আমি ফটো ডাউনলোড কৰিব পাৰোঁ তাকে দেখুৱাম। তাৰ বাবে ক্ৰমত গৈ ডেস্কটপ ছাইট অন কৰি unplus.com খুলিব। এতিয়া যিকোনো আপোনাৰ ভাল লগা ফটো এখন ধৰি লওক কেৰট হওক, কেট হওক, ট্ৰী হওক, বিচৰা ফটো আপোনাকে তাত সাৰ্চ কৰি দিব। তাৰপিছত যেতিয়া ওলাই যাব তাত আপোনালোকৰ ডাউনলোড অপশ্যনটো আহিব। তাত লিখাও থাকে যে এই ফটোবোৰ ফ্ৰী হয়। ৱেবছাইটত ধুনীয়াকৈ লিখাই আছে যে এই ফটোসমূহ ফ্ৰী হয় আনপ্লেছ লাইচেন্সৰ আণ্ডাৰত আৰু সেই ফটোসমূহ কেনেকৈ ডাউনলোড কৰিব পাৰি আৰু কি কি কৰিব পাৰি। ইয়াত লিখাই থাকে যে অল ফটোজ কেন বি ডাউনলোডেড এণ্ড ইউজ ফৰ ফ্ৰী কমাৰ্চিয়েল এণ্ড নন কমাৰ্চিয়েল পাৰপজেছ নো পাৰ্মিশ্যন নিডেড টো এট্ৰিবিউশ্যন ইজ এপ্ৰিচিয়েটেড। মানে যদি কোনোবাই এপ্ৰিচিয়েট কৰিব বিচাৰে সেইটো কৰিব পাৰে, মানে ক্ৰেডিট দিব পাৰে, কিন্তু ক্ৰেডিট যে ফটোবোৰত দিবই লাগিব তাৰ কোনো কথা নাই বুলি তাত স্পষ্টকৈ লিখা থাকে। আজি তেন্তে মোৰ ভিডিঅ'টোৰ পৰা গম পালে যে কেনেকৈ আমি unplus.com-ৰ পৰা ফ্ৰী ফটো ডাউনলোড কৰি নিজৰ ইউটিউব ভিডিঅ'ত ব্যৱহাৰ কৰিব পাৰোঁ। তেন্তে আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহি থকা নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল।